সুন্দৰকৈ মিছা কথা কোৱা মানুহবোৰ সকলোৰে প্ৰিয় হয়, কিন্তু অপ্ৰিয় কেৱল মুখৰ ওচৰত সঁচা কথা কোৱা মানুহবোৰেই। জীৱনত সহজতে যি পোৱা যায় তাৰ মূল্য নাথাকে, যি পাবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয় তাৰ মূল্য বহুত বেছি। সকলো বস্তু কান্দিলেই পোৱা নাযায়, কিছুমান বস্তু হাঁহি মুখেৰে এৰি দিব লাগে। পঁইতা ভাতৰ প্ৰশংসা সকলোৱে কৰে, কিন্তু পচন্দ কৰে বিৰিয়ানী। সেইদৰে কলা ল'ৰা-ছোৱালীবোৰ প্ৰশংসা সকলোৱে কৰে, বাস্তৱত বিচাৰে বগা চামৰা। কোনোদিন প্ৰেম নকৰোঁ বুলি প্ৰতিজ্ঞা কৰাবোৰেই এদিন গভীৰভাৱে প্ৰেমত পৰি যায়। যিয়ে আপোনাক ধোকা দিছে, সলনি হৈ গৈছে, চাব সিও অন্য এজনৰ পৰা ধোকা খাব। অপেক্ষা মাথো সময়ৰ। যদি বুজিব পাৰোঁ কাৰোবাৰ লাইফত থকা নথকা একেই কথা, তেনেহ'লে তাৰ পৰা গুচি যোৱাই ভাল। প্ৰিয় মানুহবোৰক বেছি দিন কাষত ৰাখিব পৰা নাযায়। হয়তো সিহঁত গুচি যায়, নহ'লে ওপৰলাই সিহঁতক দূৰৈত খেদি পঠিয়ায়। সলনি হৈছোঁ দুয়োজনেই, তুমি ইচ্ছা কৰি আৰু মই বাধ্যত পৰি। ভাল পোৱা মানুহজনক ইমান ভাল পোৱা দিয়াৰ পিছতো যেতিয়া এৰি গুচি যায়, তেতিয়া নিজকে ব্যৰ্থ নাভাবিবা। ব্যৰ্থটো তেওঁ, যিজনে তোমাৰ ভাল পোৱা বুজা নাই। গোটেই দিনটো অফলাইন থকাৰ পিছতো অনলাইন আহি দেখিবা তোমাৰ ইনবক্স খালী, তেতিয়া তোমাৰ আচলতে কোনো নাই। আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ এটা লাইকে আমাক বহুত উৎসাহ যোগাই দিয়ে।